আমি জিয়াৰ ব্লগৰ নতুন নতুন সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি ইমান ভাল নহয়, কাৰণ পুৱাই আমি আহিলোঁ নলবাৰী মেডিকেল কলেজত। আৰু আমাৰ মানে গুনুমাৰ ৰাতিৰ পালা অসুখ হৈ আছে। তাৰমানে জ্বৰ, কাহ, বমি, চাউনো আৰু কি হৈছে ভৰিখন অলপ দুখ পাইছিল, কালি অলপ পচিছিল, কিন্তু ভৰিখন অলপ তাৰমানে খৰাৰ দৰে হৈ আছে। তাক দেখাব পাইছোঁ হয়নে? কি হৈছে কৈ থাকবা। বমি হোৱা নাই? কালি হৈছিল তো বমি, আজি হোৱা নাই? এতিয়া আমি দেখি ল'ম, দেখি পেলাই চাওঁ কি কৰি ডক্টৰে বৰ্তমান লাইনত থিয় দি আছে। আৰু কি আছিলে মাহঁতে বজাৰত টিকেট কাটি আছে, লাইনত থিয় দি পেলাই এক মই লৈ আছোঁ। গাতে অলপ গৰম গৰম আছে। জ্বৰ চিকিজনী কেনে আছিলে? কাৰ লগত আছিলে? লগতে মাহী গৈছে। কোনো কি হৈছে? হা গৰম লাগছে ভৰি? নাক ডিঙিৰ বহিবিলাক এই মাহিৰ গলত অলপ অসুখ হৈছে, তাকে দেখাব পাইছে। খোজকাঢ়ি ডাঙৰকৈ হাঁহটিখন দাঙি দিয়া। ঘৰত দিলে খোজকাঢ়িব পৰা নাছিল মনে, এতিয়াতে অলপ খোজকাঢ়িব দিলোঁ। বেজি দিব বুলি ভয় কৰি এতিয়া চাওক খোজকাঢ়িছে, এতিয়া দাউৰি গৈছে চাওক বেজিৰ সৈতে। এক্সৰেটো কৰা হ'ল। এক্সৰেত বৰ্তমান ৰিপৰ্টটো আনি এতিয়া ডক্টৰ ছাৰৰ তাকে যাই আছোঁ। ডক্টৰ ছাৰৰ ৰিপৰ্টটো দেখাওঁ, দেখাৰ পিছত ডক্টৰ ছাৰে কি কৈ চাওঁ, যদি একো নোলায় তেতিয়াহ'লে ডাইৰেক্ট আমি ঘৰত যাব পাৰিম। চাই থাকক। এতিয়া আমি ঘৰত আহি আছোঁ। ভগৱানৰ কৃপাত এক্সৰে ৰিপৰ্ট একো নোলাল, ঠিকে আছে বৰ্তমান চব। কিবা নাই কিবা দুটামান ঔষধ দিছে, তাতে ঘৰত যাই আছোঁ এতিয়া। ককা নাতি, ককা আৰু নাতি নে নাতিও নাতি জেঠাই, জেঠাই মানে এইটো জেঠাই, এইটো জেঠাই। মৰম কৰি দিয়া জেঠাইক, মৰম কৰি দিয়া। মৰম কৰি দিছ, চুমা দিয়া এটা, চুমা দিয়া দে। জেঠাই না আমাৰ মনো এটাই জেঠাই আছে হয়নে? কোনো নাই দে, আজি যাম বুলি পাতা দে, যাম বুলি যাব নোৱাৰিব। বেলেগ না চাউল লাগবে আৰু ইজামাতাৰী কিমান হ'ব? 1920 কেইটকা লৈ লওঁ। যাই পেলাই আমি ধুবা আছোঁ লগত, ধুবাৰ লগত ধুবা এটা বস্তু কিনিব যাব, কি কিনিব যায় দেখি আছোঁ। আৰু পাৰ্টি হ'ব ইয়াত দেখি আছোঁ। আমি আহি পেলাই মিণ্টুৰ মোবাইল দোকান ঠগা হৈছে আচলতে হেণ্ডচাম হৈছে, হেণ্ডচাম হৈছে হয়নে? সেই বিয়াখন পাতা দে কথা ধুবাৰ বাবে এটা মোবাইল চাই আছোঁ, ৰিয়েলমি চাই লওঁ। এইটো বেয়া লগা নাই বৰ্তমান। আৰু 6GB তোমাৰ বিচুৰো আছে ন? তই চাই গৈছোঁ। এই মিণ্টুৱে ঠাণ্ডা গৈছে টেমনাক, লগতে আছে চিপছ। মিণ্টু কি পাৰ্টি এইটো? তুমি আৰু এটা পাৰ্টি মই সেইকাৰণে পাৰ্টি বোলে। এয়া ধুবাই মোবাইল ল'লাক নতুনকৈ এটা। কিন্তু কোনটো মোবাইল? ৰিয়েলমি 9 কি? ৰিয়েলমি 9i 5G 15,000 কিমান দাম? 15,000 ধুবা পাৰ্টি হ'ব না? হ'ব। এই ধুবাইটো ল'লাক ৰিয়েলমি 9i 5G মিণ্টু। এইফালে চেমচাঙৰ ফাইনেন্স হৈ আছে, আৰু মোবাইল লাগিলে চেমচাঙৰ ফাইনেন্স পাব। বেলেগ ফাইনেন্স আছেনে আৰু?
বৰ্তমান এতিয়া আমাৰ বাজাজ ফাইনেন্স হ'ব ৰিচেণ্টলি হ'ব আৰু অকল এতিয়া চেমচাঙত 0% 0% ডাউন মানে 0% ইণ্টাৰেষ্ট বাকী মোবাইলৰ বাকী মোবাইলৰ নেক্সট উইকত পাব এই চেমচাংটো আৰু ওৱান প্লাছো পাব লগ পাই যাব এই মিণ্টু বাই 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 লগ পাম আৰু